সময়ৰ লগে লগে আমাৰ পৰিৱৰ্তন হ'ব লাগে, কাৰণ নিজে পৰিৱৰ্তন হ'লে সফলতাৰ দিশত আগবঢ়া যায়। কিন্তু যদি সময়ে আমালোকক পৰিৱৰ্তন কৰাই দিয়ে, তেনেহ'লে তেনেকুৱা পৰিৱৰ্তন জীৱনটোক শেষ কৰি দিয়ে। কাৰণ কোনো এটা বস্তু যদি নিজে নিজে পৰিৱৰ্তন হয়, সেই বস্তুটো কোনো কামৰে নহয়। যেনেকুৱা আপুনি ধৰিব পাৰে, লেবুৰ এটা টুকুৰা থুই দিলে, সি নিজে নিজে পচি গ'ল, তাৰ কিন্তু আৰু কাম নহ'ল। আপুনি গাও নুধুলে আপোনাৰ শৰীৰটো গন্ধ হ'ব, আপোনাৰ শৰীৰৰ পৰিৱৰ্তন হ'ব, কিন্তু সেইটো অকলে হৈছে কাৰণ আপোনাৰ শৰীৰৰ পৰা গন্ধ ওলাইছে। সেইকাৰণে আৰু যদি আপুনি এই পৰিৱৰ্তনটোৱে গা ধুই চেন লগাই কৰক, তেনেহ'লে ভাল পৰিৱৰ্তন হ'ব। আৰু যদি সময়ে পৰিৱৰ্তন কৰাই ন, তেনেহ'লে আপুনি ভাবিব নোৱাৰা কষ্টটো আপুনি পাব। সেইকাৰণে সময়ৰ লগে লগে আমালোকক পৰিৱৰ্তন হৈ যাব লাগে। কাৰণ এজন মানুহে আপোনাক এৰি গৈছে, ওৰেতো জীৱন কেৱল সেই মানুহটোৰ পিছতে পৰি থাকি নিজৰ জীৱনটো শেষ কৰিতো কোনো লাভ নাই। যিহেতু সেই মানুহটোই পৰিৱৰ্তন হৈছে, তো আপোনাৰো পৰিৱৰ্তন হ'ব লাগে। সেইকাৰণে এটা ঠাইতে থামি থাকি আমালোকৰ একো নহয়। সেইকাৰণে পৰিৱৰ্তন হ'বই লাগিব। কাৰণ আপুনি যদি আজি পৰিৱৰ্তন নহয়, যদি সময় আপোনাক পৰিৱৰ্তন কৰায়, তেনেহ'লে আপুনি লাইফত একো কৰিব নোৱাৰে। সেইকাৰণে পৰিৱৰ্তন হ'বই লাগিব। সেইটো আপোনাৰ ইচ্ছা হওক বা নহওক, কিন্তু নিজে পৰিৱৰ্তন কৰিলে সেইটো ভাল, আপোনাৰ কাৰণেও ভাল, সকলোৰ কাৰণেই ভাল।